বাৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। মই আদিত্য, উপাধি মোৰ দত্ত। মোৰ লগৰকেইটা দন্দুৰা মস্ত। সিহঁতৰ বাবে এতিয়া মই হৈছোঁ নষ্ট। সিহঁতৰ ইনচালত পাওঁ মই কেতিয়াবা বহু কষ্ট। সিহঁতৰ দৰে দৈনিক সলাবলৈ নাই মোৰ মানে ভাল ভাল বস্ত্ৰ। মই গাই পোৱা নাই আজিলৈকে বচন সূত্ৰ, কিন্তু গাইছোঁ মই বহুকেইখন বচন দৈত্য। তাৰপিছত কি ক'ম এতিয়া? আমাৰ মাজত এটা আছে জাতিৰ ভিতৰত উচ্চ। সি কয় সিয়ে হেনো আমাতকৈ শ্ৰেষ্ঠ। আমাৰ লগত মাতবোল নথকাকেইটা তাক লৈ এতিয়া বহুত তুষ্ট, কিন্তু আমি বিতুষ্ট। তাৰ এখন স্কুটি আছে, নাম মেষ্ট, কিন্তু সদায় শুনো মই ৰাতি শাস্ত্ৰ। বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই লগৰ এটাৰ ঘৰত আছোঁ আৰু মোৰ লগৰ দুটা আছে, সেই দুটাক দেখাই দিছোঁ। এইটো আমাৰ পৰশ, এইটো আমাৰ ইয়াৰ নাম ফেলেক, ইভাগে প্ৰণৱ দেই। ভিডিঅ'টো বেলেগ। আজি মানে কি কৰোঁ কি নকৰোঁ তাক লৈ এটা ভিডিঅ' হ'ব, আপোনালোকে চাই যাব। এয়া সিহঁতি শুই আছে দেই, সেইটো ধুব ৰাতি টোপনি ক্ষতি মানে কাম কৰা। মই কি কাম কৰিছে দেখামগৈ বাৰু আপোনালোকক। তাৰপিছত এইজন হৈছে কণদাই, এইজনৰ মানে মন যায় যেনি তেনি, এইজনৰ কণ যায় যেনি তেনি মন। এইযোৰ ধুব। এইজন আমাৰ সৰুটো খাইনো ভাল পায় টেঙা দৈ। দাই মানে বেলেগ দাই এজনৰ ধ্ৰুৱই ঘৰতে এভাগ মানে বৰা বনাই থৈছে, মানে বনাই আছে বৰা ভাগ, সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। এই ভাগ বৰা হোৱা মানে মুখাখন বনাই আছে। তাৰপিছত এই ভাগ তলৰ মানে যিখন মুখখন, এই তলত ইয়াত এনেকৈ তলত লাগে যে এইখন লগোৱা নাই, সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। কাম কৰা জেগাডোখৰ এইডোখৰ মানে এই টিউপালখন দি থোৱা আছে। মানে যেতিয়া ৰ'দ দিলে মানে এইফালে কাম কৰিবলৈ বহুত অসুবিধা হয়, সেইটো কাৰণে এইখন টিউপাল দি থোৱা আছে। তাৰ মই আগৰ ভিডিঅ' এটাত দিছিলোঁ, ভিডিঅ'টো ডেছক্ৰিপশ্যনত মানে লিংকটো দি দিম। এই মূৰ্তি ভাগ সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে, মানে যিহেতু বহুত কাম বাকী আছে, আৰু বহুত কাম বাকী নাই, আৰু কষ্টও বহুত আছে, সহজে নহয় মানে। কিমান ধুনীয়া লাগিছে চব। বেছিকৈ ভাল হৈছে এই মালাপাত দেখিছে নাই, মালাপাত কি সুন্দৰ হৈছে। এইভাগ এতিয়া আমি চিজটো মাৰিম, মানে ময়ো মাৰিম চিজটো, সিহঁতি আৰম্ভ কৰিব আৰু। এইফালে আমাৰ এই মিস্ত্ৰী হেৰি মাৰি আছে দেই, চিজ মাৰি আছে। এইজন কন্দা ধুনীয়াহে মাৰিছে। চাই দে এইফালে, চাওঁ এইফালে চা। আপোনালোকে যে এতিয়া এইভাগ দেখিছে আছে, এইভাগ হৈছে ভগৱান বিষ্ণুৰ মূৰ্তি, আৰু ইমান ধুনীয়াকৈ বনাইছে। এই ধ্ৰুৱই বনাইছে, মানে ধ্ৰুৱ, ইয়াৰ নাম ধ্ৰুৱই বনাইছে। আৰু মই লগতে এতিয়া যিজনে বনাই আছে, তাৰপিছত আৰু এজন, এই তিনিজনে মানে অলপ এনেই সহায় কৰি দিছোঁ। মই ধৰক ইমান সহায় কৰা নাই, হ'লেও মানে এনেই কেতিয়াবা যেতিয়া পাওঁ তেতিয়া অলপ লাগি দিওঁ আৰু। এতিয়া মানে এই মূৰ্তি ভাগ চিজ মাৰি থকা হৈছে, কিয়নো যিকোনো বস্তু চিজ মাৰি দিলে খটা বস্তু মিহি হৈ যায়, আৰু মিহি হৈ গ'লে মানে দেখিবলৈ দূৰৰ পৰা ভাল দেখাৰ লগতে মানে ওচৰৰ পৰা সঠিকভাৱে দেখিবলৈ অলপ ভাল হয়, আৰু কালাৰটো মিহি হয়, দেখিবলৈ মানে অলপ উজ্জ্বল হয়। সেইবাবে মানে চিজ মাৰি থকা হৈছে এতিয়া। এইটো মানে ধ্ৰুৱই হাতৰ মানে যিটো হাতৰ আঙুলি ফাকবোৰ, সেই ফাকবোৰ কাটি আছে, আৰু এইটো হাতত শংখ লৈ থকা এটা দৃশ্য। মানে এইটো শংখটোৰ লগতে মানে হাতখন কাটি আছে, মানে উলিয়াই আছে সঠিকভাৱে, মানে ভালকৈ উলিয়াই আছে অলপ। আপোনালোককো যদি এনেকুৱা ধৰণৰ যিকোনো মূৰ্তিৰ প্ৰয়োজন হয়, তেন্তে মোৰ লগত এই চেনেলটোৰ লগত যোগাযোগ কৰক। আপোনালোকে যেনেকুৱা ধৰণৰ মূৰ্তি বিচাৰে তেনেকুৱা ধৰণৰ মূৰ্তি মানে বনাবলৈ চেষ্টা কৰিব। বিলাসটো ৰখা শৈৱে ভ্ৰষ্ট বুলি কৈছে, তাৰ সমস্ত আচাৰ ধৰ্ম নীতি সমস্ত ভ্ৰষ্ট।
তো বন্ধুসকল আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু নাই এতিয়া মই ফিল্ডলৈ আহিলোঁ ফিল্ডৰ এনেই অকণমান দেখাওঁ সামৰি দিওঁ দেই দেখিছে নাই গোটেই গাড়ী লাইন পাতি আছে মানে কেলৈ গাড়ী লাইন পাতিছে গম পাই নাই বৰ ডাঙৰ ঘটনা এটা হ'ল বেলেগ একো হোৱা নাই মানে তাত এই ফ'ৰলেণ্ডৰ কাম এতিয়া মানে দ্ৰুতগতিত চলিছে দেই এইয়া গাড়ী পূৰা জাম হৈ গৈছে চবতে পূৰা